নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাম মুৰ্গী মাংসৰ লিভাৰৰ চাটনি। তাৰ কাৰণে লিভাৰখিনি সৰু সৰুকৈ কাটি ল'লোঁ। পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়া, ধনিয়া লগতে ক'লা জিৰা লৈছোঁ। প্ৰথমতে কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। তাৰপিছত মই লিভাৰখিনি দি দিম। লিভাৰখিনি মই কিছু সময় ফ্ৰাই কৰিম। এয়া মই আদা নহৰু খুন্দি ল'লোঁ, কেঁচা জলকীয়া খুন্দি লৈছোঁ। লিভাৰখিনি মোৰ ফ্ৰাই হৈছে। এয়া মই বাতি এটাত উঠাই ল'লোঁ। সেই একেখিনি তেলতে মই প্ৰথমতে দিম ক'লা জিৰা, খুন্দি লোৱা পিঁয়াজ, তাৰপিছতে দিম খুন্দি লোৱা আদা নহৰু, এয়া দিছোঁ খুন্দি লোৱা কেঁচা জলকীয়া, ভালকৈ মই লৰাই ল'ম। লিভাৰখিনি যিখিনি মই ফ্ৰাই কৰি লৈছিলোঁ সেইখিনি মই খুন্দি ল'লোঁ। এতিয়া মই লিভাৰখিনি তাত দি দিম। দি মই ভালকৈ লৰাই ল'ম। এনেদৰে মই কিছু সময় ভাজিম। ইয়াত মই অকণমান পানী দিছোঁ। যিহেতু লিভাৰখিনি মই প্ৰথমতে ফ্ৰাই কৰি লৈছিলোঁৱে, এতিয়া মই বেছি সময় নিসিজাওঁ। ইয়াত মই অলপ নিমখ দিলোঁ। নিমখখিনি দিয়াৰ পিছত অলপ সময় ভজাৰ পিছত মই ইয়াত দিম ধনিয়া পাত। ধনিয়া পাতখিনি দি মই লৰাই ল'লোঁ। মই আজি বনোৱা লিভাৰৰ চাটনি হৈ গৈছে। মই বাতি এটাত উলিয়াই ল'লোঁ। আপোনালোকেও এইদৰে লিভাৰৰ চাটনি বনাই খাবচোন।